লিভাৰৰ বৃহৎ অনিষ্ট সাধন নকৰে যদি এই 8বিধ খাদ্য বৰ্জন কৰক। আমি দৈনিক খাই আছো লিভাৰৰ কালস্বৰূপ এই 8বিধ খাদ্য। বছৰি বৃহৎ সংখ্যকৰে অকাল মৃত্যু ঘটে লিভাৰৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ। মানুহৰ ভিতৰত থকা প্ৰধান অংগবিধেই হৈছে লিভাৰ। শুনি আচৰিত হ'ব যে লিভাৰে মানুহৰ শৰীৰত প্ৰায় 500টা গুৰুত্বপূৰ্ণ কাৰ্য সম্পন্ন কৰে। মানুহৰ ধাৰণা কেৱল মদ আৰু মাছ মাংস লিভাৰ নষ্ট কৰে, কিন্তু মদ মাছ মাংসৰ উপৰিও এনে বহুত খাদ্য আছে যি লিভাৰ ধ্বংস কৰে। আজি আমি ক'ম এনে 8বিধ খাদ্যৰ কথা যি মানুহৰ লিভাৰ ধ্বংস কৰাৰ লগতে সৃষ্টি কৰে বহু গুৰুতৰ ৰোগ। 1. ভজা খাদ্য। ভজা খাদ্য লিভাৰৰ বাবে ক্ষতিকাৰক। ভজা খাদ্যত অধিক পৰিমাণে স্যাচুৰেটেড ফেট থাকে যি লিভাৰৰ বাবে অতি বিপজ্জনক। এই স্যাচুৰেটেড ফেটছে নন এলকোহলিক ফেটি লিভাৰৰ সৃষ্টি কৰে। সপ্তাহত 4 দিনতকৈ অধিক ভজা খাদ্য খালে লিভাৰ ৰোগ হ'ব পাৰে। 2. ৰঙা মাংস। ৰঙা মাংস যেনে ছাগলী গাহৰি আদি অধিক খালে লিভাৰৰ ধ্বংস হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। ৰঙা মাংসত অধিক পৰিমাণে স্যাচুৰেটেড ফেটছ আৰু কলেষ্ট্ৰল থাকে যি লিভাৰৰ বাবে অতি বিপজ্জনক আৰু এইবাবে ফেটি লিভাৰ সৃষ্টি কৰে। 3. বগা ব্ৰেড। বগা ব্ৰেডে স্বাস্থ্যৰ বাবে উপকাৰী আৰু শক্তিশালী বুলি গণ্য কৰা হয় যদিও বগা ব্ৰেড লিভাৰৰ বাবে অত্যন্ত বিপজ্জনক। বগা ব্ৰেড ময়দাৰ পৰা প্ৰস্তুত কৰা হয়। ময়দা শৰীৰৰ বাবে অতি অপকাৰী। ব্ৰেড সোনকালে হজম হয় আৰু গ্লুক'জৰ পৰিৱৰ্তিত হয় যি ৰক্ত শৰ্কৰা বৃদ্ধি কৰে। বগা ব্ৰেড অধিক খালে কিছু গ্লুক'জ লিভাৰৰ ফেটি ৰূপে থাকি যায় আৰু ফেটি লিভাৰৰ সৃষ্টি হ'ব পাৰে আৰু পৰৱৰ্তী পৰ্যায়ত লিভাৰ ধ্বংস হয়। 4 নম্বৰ সোডা। সোডা এবিধ জনপ্ৰিয় পানীয় আৰু ব্যাপক হাৰত ব্যৱহাৰ হয়। সোডা পানীয় আৰু ভৰপূৰে বিশেষকৈ ফ্ৰুক্টক্স লিভাৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। ফ্ৰুক্টক্স ফেটলৈ পৰিৱৰ্তিত হয় আৰু লিভাৰৰ বাবে বিপদ মাতি আনে। তদুপৰি ই সৃষ্টি কৰিব পাৰে উক্ত ৰক্তচাপ। 5. নিমখ। অত্যাধিক পৰিমাণত নিমখ খালে লিভাৰ ধ্বংস হ'ব পাৰে। নিমখ মানুহৰ শৰীৰৰ বাবে এক প্ৰকাৰ প্ৰয়োজনীয় উপাদান, কিন্তু অত্যাধিক পৰিমাণে খালে ই অতিকৈ অপকাৰী। নিমখ লিভাৰত বি এটিকেট অক্সিজেন স্পেচিছ বৃদ্ধি কৰি যি কোষসমূহত থকা DNA প্ৰটিন চেল আদি ধ্বংস কৰে। অত্যাধিক নিমখ খালে ফেটি লিভাৰ, চিৰ'চিছ লিভাৰ, কেঞ্চাৰ আদি গুৰুতৰ ৰোগৰ সৃষ্টি হ'ব পাৰে। 6 নম্বৰ মদ। সকলোৱে জানে যে মদ মানুহৰ লিভাৰ ধ্বংস হোৱাৰ মূল কাৰণ। সঘনাই মদ্যপান কৰিলে লিভাৰ ধ্বংস হোৱাটো প্ৰায় নিশ্চিত। লিভাৰ মদ হজম কৰি মানুহৰ শৰীৰৰ পৰা বাহিৰ কৰিব লগা হয়। অত্যাধিক মদ্যপানে লিভাৰৰ ওপৰত চাপ সৃষ্টি কৰে, ফলত কোষসমূহৰ ধ্বংস হয় আৰু পৰৱৰ্তী পৰ্যায়ত কেঞ্চাৰ, ফেটি লিভাৰ আদিৰ ৰোগৰ সৃষ্টি হ'ব পাৰে। 7 নম্বৰ কাঠফুলা। কাঠফুলাত বহু উপকাৰিতা আছে যদিও কিছুমান কাঠফুলাই মানুহৰ লিভাৰ ধ্বংস কৰিব পাৰে। চিটাকে, ঐশ্বৰ আদি কাঠফুলা প্ৰটিন ভিটামিনেৰে ভৰপূৰ আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী, কিন্তু আনফালে কাঠফুলা এক বিষাক্ত। কাঠফুলা খালে মানুহৰ লিভাৰৰ অধিক ক্ষতি হ'ব পাৰে, আনকি মানুহৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। কেতিয়াবা ভুলতো এনে কাঠফুলা খালে তৎক্ষণাত চিকিৎসকৰ কাষলৈ যাব লাগে বা যোৱাটো উচিত। 8 নম্বৰ চেনি। বগা চেনি মানৱ শৰীৰৰ বাবে অতি ক্ষতিকাৰক, বিশেষকৈ লিভাৰৰ বাবে। অধিক চেনি খালে লিভাৰৰ চাপ পৰে আৰু লিভাৰত ফেট জমা হয়, ফলত ফেটি লিভাৰ হয়, ধ্বংস হ'ব পাৰে। সোডা, এনাৰ্জি ড্ৰিংকছত, ক'ল্ড ড্ৰিংকছত যথেষ্ট পৰিমাণে চেনি থাকে, গতিকে লিভাৰ ধ্বংস হোৱাৰ পৰা ৰক্ষা পাবলৈ সেইসমূহ খাদ্য পৰিহাৰ কৰক। উপৰোক্ত তথ্যসমূহ বিভিন্ন সংগ্ৰহিত আৰু এই ক্ষেত্ৰত চিকিৎসকৰ কাষ চাপক।